ধুনীয়া মহিলাবোৰৰ বিপদ বেছি, ধুনীয়া মহিলাবোৰৰ হতৰো বেছি। ধুনীয়া মহিলাবোৰে খাওঁ বুলিয়ে খাব নোৱাৰে, যাওঁ বুলিয়ে যাব নোৱাৰে, কৰোঁ বুলিয়ে কৰিব নোৱাৰে সকলো কাম। উদ্ভ্ৰান্ত বতাহজাকে আমনি কৰে ধুনীয়া মহিলাসকলক বাছত, বজাৰত, শ্বপিং মলত, আনকি উপাসনা গৃহতো। ডাষ্টবিনত উদ্ধাৰ হ'লে নৱজাতক, দোষী হয় ধুনীয়া মহিলাবোৰ। চহৰৰ মাজমজিয়াত ঢৌ ফুটা হ'লে সৰসী অথবা নাবালিকা জগৰ লাগে ধুনীয়া মহিলাসকলে পিন্ধা চুটি পোচাকৰ। সন্তানে কৰা ভুলৰ বাবেও বাৰে বাৰে কাঠগড়াত থিয় হয় কেৱল ধুনীয়া মহিলাসকল। এচাম কুৎসিত মহিলাই ধুনীয়া মহিলাসকলৰ বাবে গঢ়ে বাধাৰ প্ৰাচীৰ, পিন্ধাই দাসত্বৰ শিকলি, কাটি পেলাই উৎসাহৰ ডেউকা। তৎসত্ত্বেও ধুনীয়া মহিলাবোৰ সূৰ্যৰ দৰে প্ৰখৰ, বজ্ৰৰ দৰে কঠিন, শুশ্ৰূষাৰ ৰজনী, অতন্দ্ৰ অক্লান্ত প্ৰহৰী। ধুনীয়া মহিলাবোৰ জীৱন চুনামীত হাউলি নপৰা একোডাল বোধি বৃক্ষ। হেজাৰ প্ৰতিবন্ধকতাটো গুণগুণাই জীৱন উদযাপনৰ গান। বাস্তৱৰ আঁৰৰ বাস্তৱবোৰ দেখিও, মুখৰ আঁৰৰ মুখবোৰ চিনিও, হৃদয়ত গোপনে সামৰি এক অলিখিত দস্তাবেজ। কি সুন্দৰ কচৰত ধুনীয়া মহিলাসকলৰ। সময় সঞ্জীৱনীৰে জীপাই কৰে জীৱন উৎসৱ, আত্মসন্তুষ্টিৰ নিনাদ ঘণ্টা বজাই হিংসাৰ দাবানলত পুৰি ছাই হৈ যায় এচাম কুৎসিত মহিলা। সঞ্চালক